বহুত মাহৰ মূৰত কলেজ খুলিছিল মাত্ৰ, কিন্তু যিটো হাৰত ক'ভিড বাঢ়িছে আকৌ বন্ধ হ'ব যেন পাইছোঁ। তাকেই পুৰণি দিনবোৰ ঘূৰি নাহিব যেনেই পাইছোঁ। মইতো বন্ধ দিলে ভালে পাওঁ, আৰু লাগে বন্ধ। তইতো বন্ধ হ'লে ভাল পাবিয়ে, দিনৰ দিনটো ঘৰত বহি গেম খেলি থাকিব পাৰিবি। তই মোৰ মূৰটো খাই দিছ, একো কথাই নুশুন। জান, তোমাক কোৱা নাই। ঐ ইয়াৰ লাইফ চা, একেলগে দুজনী পতাই আছে। লাইফ হ'লে ইয়াৰ দৰে হ'ব লাগে, চালা ইহঁতবোৰৰ বাবে আমি ছিংগলে মৰিব লাগিব। সেইবাবে মোৰ দৰে গেমকে আপোন কৰি ল'ব লাগে। চাল্লা লাইফত ছোৱালীৰ প্ৰয়োজনে নোহোৱাব। হেই মাৰ 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 ৰিভাইভ কৰ। নহয় অ', এনেকুৱা ছোৱালী এজনী ময়ো বিচাৰোঁ, যাৰ প্ৰতিটো সুখৰ কাৰণ মই হ'ব পাৰোঁ, যাৰ পৰা মই বহুত মৰম পাওঁ। ঐ, ছোৱালীজনীৰ স্কুটিখন কিবা বেয়া হোৱা যেন লাগিছে। হ'ব, বেছি অস্তাদি কঢ়াব নালাগে, এতিয়া ব'ল। আৰু শুন, ভাল কিন্তু ময়েই কৰিম। ব'ল ব'ল। চাবি, এতিয়া টাইমক থেংক ইউ ক'ব। কেনে লাগিল? দিলেনে থেংক ইউ? কেনে ছোৱালীও, ইমান উপকাৰ কৰিলোঁ, একো এটা নোকোৱাকৈ গুচি গ'ল। ছোৱালীজনীক কিবা এটা ভাল লাগিল, তাই একোৱেই নক'লে। তথাপিও তাইৰ ঝাউনিয়ে যেন মোক বহুত কিবা কিবি কৈ থৈ গ'ল। কিবা এটা বিচাৰি পাইছোঁ তাইৰ মাজত। ক'ত ঘৰ, কি কথা একোৱেই নাজানে। কি হ'ল, মন মাৰি আছ যে? কালি লগ পোৱা ছোৱালীজনৰ কথা ভাবি আছোঁ বে। তই আৰু সেইজনীকে পাহৰিব পৰা নাই। তাক চা, 1 মিনিট আগত কোনজনী ছোৱালীৰ কথা পাতিছে সেইটোৱে মনত নাই। নহয় অ', ময়ো জীৱনত বহুত ছোৱালীয়ে দেখিছোঁ, কিন্তু তাক দেখা পোৱাৰ লগে লগে যিটো ফিলিংছ আহিছিল, বেলেগ কোনো ছোৱালীৰ লগত এইটো হোৱা নাই বে। বাদ দে এইবোৰ, পেহলে নকৰি ফিৰ চকৰি। আজিৰ দিনত চাকৰি পোৱাটো কোনো আশাই নাই। সেইদিনা এটা ইণ্টাৰভিউ দি আহিছোঁ, ভাল হৈছিল বে। কিবাকে চাকৰিটো পালে আমি বেকাৰ থাকোঁতেই জীৱন যাব যেন পাইছোঁ। তাকেই, MNCৰ সন্মুখত এখন ফুচকাৰ দোকান দিম বুলি ভাবিছোঁ। সেইটো আবে মাৰিলে বে। য়েছ, পাই গ'লো বে, পাই গ'লো। এই কাদ, শুনিছনে নাই? কি চাকৰি পালে? কি? আমাৰ এনেকৈ থকাতেই যাব। অহ', চাকৰি নহয় অ'। তেন্তে কালি লগ পোৱা ছোৱালীজনীক ইনষ্টাগ্ৰামত বিচাৰি পালোঁ বে। কি ভাগ্য যে মোৰ। এতিয়া কি হ'ল? পালে চাকৰি? সি যেনেকুৱাহে কৰিলে, মই চাকৰি পোৱা বুলি ভাবিছিলোঁ। চাকৰি পোৱা নাই, কিন্তু চাকৰি পোৱাৰ নিচিনাই মনটো ভাল লাগিছে, কাৰণ সেই অচিনাকি ছোৱালীজনীক ইনষ্টাগ্ৰামত বিচাৰি পালোঁ।
ইনষ্টাগ্ৰামত তাইৰ ডিপিখন দেখিয়েই চিনিব পাৰিছিল। লগে লগে ফ'ল' বাটন আঙুলিৰে হেঁচি দিছিল আৰু মোকো তাই ফ'ল' বেক কৰালৈ আগ্ৰহেৰে বাট চাই আছিল। আৰু ফাইনেলি তাইও মোক ফ'ল' কৰিছিল। কিমান যে ভাল লাগিছিল সেই সময়ত। ভয়ে ভয়ে তাইলৈ হাই বুলি মেছেজ দিছিল। মই ভবা নাছিলোঁ তাই যে মোক ৰিপ্লাই কৰিব, কিন্তু অতি কম সময়ৰ ভিতৰত তাইৰ ৰিপ্লাই আহিছিল হেল্ল' বুলি। তাই মোক চিনিব পাৰিছিল, কাৰণ তাইক বোলে মই স্কুটিখন ভাল কৰি দি বহুত উপকাৰ কৰিছিলোঁ। আমি ভবাৰ দৰে তাই নাছিল। তাই আছিল বহুত খোলা মন। মেছেজৰ ৰিপ্লাই বহুত ফ্ৰেণ্ডলি দিছিল। কিবা এটা ভাল লাগিব ধৰিছিল। লাহে লাহে আমাৰ সম্পৰ্কবোৰ ইনষ্টাগ্ৰামত ক্ল'জ হ'ব ধৰিলে। আমাৰ মাজত এটা ভাল বন্ধুত্ব গঢ়ি উঠিল। প্ৰতি মিনিটত তাইক কিবা এটা মেছেজ নিদিয়াকৈ থাকিব নোৱাৰা হ'ল। মই নিজেই নাজানো তাইৰ লগত মেছেজ কৰিব আৰম্ভ কৰিলোঁ ক'ৰ পৰা যে ইমান কথা ওলায়। ইনষ্টাগ্ৰামৰ ছোৱালীজনী বুকুতে আহি ঠাই ললাহি, হৃদয়ৰ তুমি নতুন আলহী, হৃদয়ৰ তুমি নতুন আলহী। ঐ ইটো এনি টাইম গেমতে বিজি হৈ থাকে। ইও 2-3জনীৰ লগত কলত ব্যস্ত হৈ থাকে। এতিয়া তই সেই ইনষ্টাগ্ৰামৰ ছোৱালীজনীৰ লগত কথা পাতি থকা হ'লি, এতিয়া মোৰ লগত কথা পতাই কোনো লগ নোহোৱা হ'ল। নহয়ও, তাইক দেৰিকৈ ৰিপ্লাই দিলে তাই বহুত বেয়া পায়। পিছে তই তাইক তোৰ মনৰ কথা খুলি কলি নে নাই? নাইও, কিন্তু মই জানো তাই মোক বহুত লাইক কৰে। নহ'লে তাই মোক ইমান টাইম নিদিলে হয় নহয়। মোৰ তাইক ক'ব ভয় লাগে। মেছেজত ক'ব পাৰিম, কিন্তু কোৱাৰ পিছত তাইৰ সন্মুখত যাব মোৰ ভয় লাগিব। আৰু ভাল পাওঁ বুলি কোৱাৰ পিছত কিজানিবা তাই আঁতৰিয়েই যায়। ভাই শুন, মোৰ প্ৰেমৰ বিষয়ে ইমান অভিজ্ঞতা নাই, তথাপিও এটা কথা বুজো, যদি তাই তোক হঠাৎ এৰি যায় তই বহুত কষ্ট পাবি। গতিকে তই তাইক মনৰ কথা খুলি কৈ দে। তই ঠিকে কৈছ, মই এইবাৰ চেষ্টা কৰি চাম। সেইদিনা আছিল মোৰ বাবে এটা বিশেষ দিন, কাৰণ মই তাইক মেছেজ কৰি মই যে তাইক ভাল পাওঁ সেই কথা ক'ব ওলাইছোঁ। এনেকৈ মই ডাইৰেক্টলি তাইক মনৰ কথা খুলি ক'লোঁ। তাই চাই একো দিয়া নাছিল। মোৰ খুব ভয় লাগিছিল তাইৰ উত্তৰ কি আহে। মই আকৌ সুধি দিলোঁ, কি হ'ল? তাই ক'লে, মই তোমাক লাইক কৰোঁ। কিন্তু তাই মোক লাইক কৰা বুলি কোৱা কথাষাৰ শুনি অলপ সাহস গতাই তাইক ক'লোঁ, প্লিজ কোনো কিন্তু নালাগে। মেছেজটো চিন কৰি তাই আকৌ বহু সময় একো ৰিপ্লাই কৰা নাছিল। আৰু হঠাৎ তাই ৰিপ্লাই আই লাভ ইউ টু বুলি। সেই সময়ত মই ক'ব পৰা নাছিলোঁ মোৰ কেনেকুৱা ফিল হৈছিল। মই যেন এখন ডাঙৰ যুদ্ধ জয়।
ঐ তইতো এতিয়া তাইৰ লগত ৰিলেশ্যনশ্বিপতে আহিলি ইমান কি কথা থাকে অ' ওলাই থাকে সদায় নতুন নতুন কথা। দে তোৰে দিন। এনেকৈ আমি ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত নানা ধৰণৰ মেছেজ কৰি গ'লো। দিন যোৱাৰ লগে লগে মোৰো তাইৰ বাবে মৰমবোৰ বাঢ়িহে গ'ল আৰু বাঢ়ি গ'ল তাইক লগ পোৱাৰ হেঁপাহ। গতিকে তাইক মেছেজ কৰি এটা স্পেচিয়েল ঠাইত লগ কৰাৰ কথা ভাবিলোঁ আৰু অপেক্ষাৰ অন্তত ফাইনেলি সেই দিনটো আহিল। সেইদিনা মোৰ ভাষা নাছিল কাৰণ তাইক মই লগ কৰিব ওলাইছিলোঁ। হাই অভিমানী তোমাতে ব্যাকুল তোমাকে পোৱাৰ মনতে সপোন হবানে তুমি মোৰে আপোন হবানে তুমি মোৰে আপোন। কি হ'ল এনেকে থাকিবা নেকি একো নোকোৱা যে? লাজ কৰি থাকিবা নেকি কিবা এটা কোৱা। তাই হঠাৎ মোক এখন কাগজ দিলে। তাত লিখা আছিল মোক ক্ষমা কৰি দিবা, মই তোমাক বহুত লাইক কৰিব লৈছিলোঁ আৰু তোমাক হেৰুৱাৰ ভয়ো আছিল। সেইবাবে তোমাক কেতিয়াও কোৱা নহ'ল আই এম এ ডাম। মই কথা ক'ব নোৱাৰোঁ। ভগৱানে কেতিয়াও মোক কথা কোৱাৰ বাবে শক্তি নিদিলে, কথা কোৱাৰ পৰা মোক বঞ্চিত কৰি ৰাখিল। কেনে ছোৱালীও ইমান উপকাৰ কৰিলোঁ একো এটা নোকোৱাকৈ গুচি গ'ল। আৰু মই এই কাগজখনতে লিখি দিছিলোঁ তাত লিখা আছিল হাৰে পাগলী, প্ৰেমৰ কোনো ভাষা নাথাকে, প্ৰেম এটা অনুভৱ। গতিকে ভাষা আৰু কথা কেতিয়াও প্ৰেমৰ বাধাৰ কাৰণ হ'ব নোৱাৰে। মই কেৱল তোমাক ভাল পাওঁ আৰু সদায় অপৰিসীম ভাল পাই থাকিম। তুমি কেৱল মোৰ আৰু মোৰ হৈয়েই থাকিবা। আই লাভ ইউ। ইনষ্টাগ্ৰামৰ ছোৱালীজনী বুকুতে আহি ঠাই ললাহি হৃদয়ৰ তুমি নতুন আলহী, হৃদয়ৰ তুমি নতুন আলহী। অভিমানী তোমাতে ব্যাকুল তোমাকে পোৱাৰ মনতে সপোন হবানে তুমি মোৰে আপোন হবানে তুমি মোৰে আপোন।